বাবা ও বাবা বাবা মাতিছিলেন হেৰি অলপ সময় পাছত তই পুতুকণক চাহকণ দি থৈ আহিবি দেই ঠিক আছে আৰু তোৰ কলেজ বাৰু কেতিয়ামানৰ পৰা খুলিব কলেজ অহামান পৰা খুলিব লাগে এইবোৰ এতিয়া লাষ্ট ছেমিষ্টাৰ খুলিছে আৰু তই চাহকণ দিবি ময়ো মানে কাম এটা দেখাই যাম ঠিক আছে ঠিক আছে পাপা চাহ খাবা ঠিক আছে হ'ব দে মাজনী আজি চাহ তুমি আনিলা যে মা আজি গা ধুইছে উঠা দেৰি হ'ল সেইটো কথা মাজনী তোমালোকৰ মেডিকেল এন্ট্ৰেন্সটো কেতিয়াৰ পৰা হোৱাৰ কথা আছে ছেপ্টেম্বৰ 12 তাৰিখৰ পৰা হোৱা কথা আছে তেতিয়াহ'লে ছেপ্টেম্বৰ 12 তাৰিখ পালেহি পঢ়া শুনা কেনেকুৱা কৰিছা ভালে চলি আছে এইবাৰ কিন্তু চিট পাবই লাগিব দেই তেতিয়া শইকীয়া আৰু মানুহবোৰ আগত মই ফুটনি কৰিব পাৰিম তুমি ফুটনি মাৰিবলৈহে মানে মই ডাক্তৰণী হ'ব লাগে আকৌনো কি মোৰ চোন চাকৰি আছেই মোকতো টকা পইচা নালাগে তুমি ডাক্তৰণী হ'বা সমাজ সেৱা কৰিবা মোৰেতো গৌৰৱ মই তেতিয়াহে মানুহৰ আগত অলপ ওপৰত থাকিব পাৰিম এযোৰ লৈ যোৱা পাপা মই এতিয়া ফুটনি কি হ'ল তাৰ কি হ'ল কি হ'ল আমাৰ কঠীয়া তুলিবলৈ আহিছিলে বহাই দে অকণমান আমাৰ কঠীয়া তুলিবলৈ আহিছে মই চাহ দিবলৈ আহোঁতে দেখিলোঁ পৰি আছে গৰুকেইটা চোৱাবলৈ আহিছিলে মই ইয়াক মাতিয়ে ধুই আনিছোঁ এই ভূঞা চাহ ওচৰলৈকে লৈ যাওঁ নেকি বল চেম্বাৰলৈকে লৈ যাওঁ ভূঞা চাহ আহিব হৈছে বাটতে লগ পাবও পাওঁ অকণমান ধৰি দিব কাষত লৈ যাওঁ ইয়াক এনেকৈ লৈ যাওঁ ৰখিব এইটো অকণমান চাই দিব পৰি আছিলে তাত মই হেৰি কৰিবলৈ আহিলোঁ চাহ দিবলৈ আহোঁতে দেখিলোঁ খুৱাই দে নাইচোন নাই আছো ছাৰ আপুনি কাণত লগাই লওক অ'কে কাণতে লগোৱা নাই অ'কে আছে ছাৰ ইয়াক চেম্বাৰলৈকে লৈ যাম বৰ দুৰ্বল ই খোৱা বোৱাকে নাহিলে চাগে ন হ'ব পাৰে দেই ইয়াক মই পানী অকণমান খুৱাই দিছোঁ মই তুমি আনাচোন পলিথিনটোৰ পৰা পানীটো ই দুৰ্বল হৈ গ'ল ইয়াক আমলেট দুটা খুৱাই দিবা ইয়াক শক্তি আহি যাব তাৰ পিছবেলা মোৰ চেম্বাৰলৈ লৈ যাবা ইয়াক শক্তিকাৰক বেজী দুটা দি দিম আৰু চেলাইন এটা ইয়াক একদম ঠিক হৈ যাব ঠিক আছে পানী দিয়া পানী খুৱাই দিয়া অ'কে মুখখন মেলি দিয়া অকণমান মেলি দিয়া অ'কে ইয়াক ঘৰলৈ লৈ যাওঁ বৈ মোৰ ফাৰ্ষ্ট ক্লাছবোৰ থাকি আহিলে মই পাছতে নিম ইয়াক লৈ ভৰি দিওঁ হ'ব পাৰিব আজি কপালে ভালেই শইকীয়া বহুত দিনৰ মূৰত ওলাইছে সি ঘৰ শইকীয়া চকী নহয় ইয়াত চোফাত হ'ব দিয়ক বাহ শইকীয়া বহুত দিনৰ মূৰত আহিলে ভাল লাগিলে কিন্তু দেই কি কবা জানাই নহয় ঘৰৰ গোটেই জামেলা কাম বন
এইবোৰৰ পৰা আহিবই নাপাওঁ তোমালোকৰ চাইডে অ। তাকে ভেকচিনৰ কাগজখন উলিয়াওঁ বুলি তিনিআলি ফালে আহিলো তাকে আহোঁতে বোলো তোমাৰ ঘৰতো পাক এটা মাৰি যাওঁ ভালেই কৰিলা সোমালা এই এদিন শইকীয়ানীকো লৈ আহিবা আনিম এই মাজনী চাওঁ এইফালে হা বৰুৱা আংকুল আহিছে বাকী সেই ঋষি বাবা ঘৰতে আছে নে হোষ্টেললৈ গ'ল নাই হোষ্টেল যাব এতিয়া তাৰ হোৱা নাই আৰু যাব চাগে এমাহমান পাছত সি ঘৰতে আছে পিছে দিহানামলৈ যোৱা হৈছে নে হৈছে আংকল বহিছে মাজনী বহিছো পাই ভালেই নহয় তোমাৰ ভালেই আপোনাৰ ভাল ভাল মোৰো ভালেই তোমাৰ পিছে পঢ়া শুনা ভালকে চলি আছে ভালেই চলি আছে তোমাৰ খবৰ খাতি মই দেউতাৰ পৰা পাই থাকো বাৰু মাজনী যোৱাচোন চাহ দোকান আংকুলে আৰু মোলৈ লৈ আহা পিছে বৰুৱানী ঘৰত নাই নি এই তেওঁ নামঘৰলৈ গ'ল দিনত আকৌ গোপিনীসকলে নাম লৈ যায় হয় তাতে গ'ল আৰু এহেঁতি দুটাই আনি আছিলে আনি থাকোঁতে মই পালোঁগৈ আমি লৰালৰিকৈ আকৌ এই ভূঞা চাহ চেম্পাল আনিবলৈ লৈছোঁ আমাৰ আকৌ ভাগ্য ভাল ভূঞা চাহক আমি বাটতে পালোঁ ভূঞা চাহ পানী অকণমান খুৱাই দিলে তাৰ পৰা ভাত কেইটামান খাবলৈ ক'লে তাৰপৰা আমি ঘৰলৈ লৈ গ'লোঁ তাক ভালেই কৰিলি তাৰ পৰা এতিয়া ঋষি আৰু এই বৰাদা ল'ৰাটোৱে বোলে আবেলি লৈ যাব তাক হস্পিটেললৈ ভূঞা চাহৰ ওচৰলৈ হয় নি সি মানুহটো মাৰিছে নিব নাজানো দেই ভাইকন্দা আজি গধূলিকে গৈ খবৰটো ল'ব ময়ো যাম ল'বলৈ তাৰ খবৰটো মটৰ দেউ বুলি কয় কি হাজ বোলা দেউ বুলি কয় বৰ সমস্যা হ'ব দোকানত এখন মই বেছি বস্তু ভৰাব নোৱাৰিম নেকি কেলে দেউতাৰ লগতো পইচা খৰচ হ'ল থুলমূলকৈ খুলি থওঁ আৰু কেতিয়াবা খুলিম বুলি ভাবিছো মই অহা মাহৰ লাষ্টৰ ফালৰ পৰা খুলি দিম মোৰ লগত হ'ব লগত অঁ পিছে বৰুৱা এই ময়ো যাওঁ আৰু দিয়ক আমাৰ এওঁ নামঘৰলৈ গ'ল এই আহি পাবই হৈছে আকৌ তলাটো মই মাৰি থৈ আহিলোঁ তেওঁ আকৌ বাহিৰতে থাকিবগৈ লাগিব তেতিয়া তামোল এখন খাই যাব লাগিছিল নালাগে দিয়ক নালাগে দিয়ক যাওঁ এই মাজনী মাতিব মাজনী চাওঁ ওলাই আহা মাজনী মই যাওঁ দিয়ক বৰুৱা আহিছোঁ ব'লক আপোনাৰ